ইতিমধ্যে আমি আগমন পদ্ধতি কাক বোলে সেই বিষয়ে গম পাইছোঁ। তৰ্কশাস্ত্ৰবিদ মিলে আগমন পদ্ধতি 5টা বুলি কৈছিল। তাৰে প্ৰথমটো হ'ল অন্বয়ী পদ্ধতি, দ্বিতীয়টো হ'ল ব্যতিৰেকী পদ্ধতি, তৃতীয়টো হ'ল অন্বয়ী ব্যতিৰেকী বা মিশ্ৰ পদ্ধতি, চতুৰ্থটো হ'ল সহপৰিৱৰ্তন পদ্ধতি, আৰু পঞ্চমটো হৈছে পৰিশেষ প্ৰণালী বা পৰিশেষ পদ্ধতি। এতিয়া আজি আমি প্ৰথম যিটো পদ্ধতি অন্বয়ী পদ্ধতি এই বিষয়ে কওঁ। এতিয়া তৰ্কশাস্ত্ৰবিদ মিলে অন্বয়ী পদ্ধতিৰ সংজ্ঞাটো কিদৰে দিছে তোমালোকে শুনিবা। যে অন্বেষণীয় ঘটনাটো উপস্থিত থকা 2 বা ততোধিক দৃষ্টান্তৰ মাজত যদি এটাই মাত্ৰ সামান্য সংস্কৃতি থাকে, আৰু যদি সেই আটাইকেইটা দৃষ্টান্তৰ মাজত বা ভিতৰত সেই একমাত্ৰ বিষয়টোৱে বা সংস্কৃতিটোতেই মিল থাকে, তেনেহ'লে কিয়ে হ'ব অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য। এতিয়া মিল প্ৰদত্ত অন্বয়ী প্ৰণালীৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে আমি ইয়াৰ কেইটামান কেৰেক্টাৰ পাম, বৈশিষ্ট্য। নম্বৰ 1, যে অন্বয়ী পদ্ধতি বা অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিবলৈ হ'লে মিনিমাম 2টা দৃষ্টান্তৰ প্ৰয়োজন হয়। এইটো পৰীক্ষাত একদমীয়া প্ৰশ্ন আহে যে অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিবলৈ কিমান বা কেইটা দৃষ্টান্তৰ প্ৰয়োজন। যে অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিবলৈ হ'লে কেইটা দৃষ্টান্ত লাগিব, 2টা দৃষ্টান্ত লাগিব। তাৰমানে দৃষ্টান্ত যদি এটা হয় তেনেহ'লে এই প্ৰণালী প্ৰয়োগ কৰিব নোৱাৰি। নম্বৰ 1। নম্বৰ 2, এই যে 2টা দৃষ্টান্ত থাকিল, এই দৃষ্টান্ত দুটা পৰস্পৰৰ লগত তাৰমানে ইটোৰ লগত সিটো আমি কি কৰিম, তুলনা কৰিম, মানে বিশ্লেষণ কৰি চাম। নম্বৰ 3, এই দৃষ্টান্ত দুটা বিশ্লেষণ কৰাৰ পিছত যিটো বিষয়ত অমিল থাকিব, অমিল বা অপ্ৰাসংগিক বুলি আমি ক'ব পাৰোঁ, তেনেহ'লে ইয়াক আমি কি কৰিম, বাদ দিম। অপ্ৰাসংগিক বিষয়বিলাকক আমি কি কৰিব লাগে, বৰ্জন কৰিব লাগে। 4 নম্বৰ, এই দৃষ্টান্তবিলাকৰ মাজত যিটো বিষয়ত মিল থাকিব, মিল বা অন্বয়, ইয়ে হ'ব অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য। এতিয়া অন্বয়ী পদ্ধতিৰ এটা সাংকেতিক উদাহৰণ আছে আৰু এটা বাস্তৱ উদাহৰণ আছে। প্ৰথমতে মই সাংকেতিক উদাহৰণটো দি গৈছোঁ। ইফালে তোমাৰ থাকিব দৃষ্টান্ত সংখ্যা, এইটো হ'ব তোমাৰ পূৰ্বৱৰ্তী ঘটনা। আমি আৰু এটা কথা জনা দৰকাৰ যে পূৰ্বৱৰ্তী ঘটনা মানে এইটো সদায় কাৰণ, তাৰমানে কাৰণ সদায় আগত থাকে, কাৰ্য তাৰ পিছত সংঘটিত হয়, আৰু এইটো হ'ব আমাৰ অন্বেষণীয় ঘটনা। এতিয়া দৃষ্টান্ত আমাৰ মিনিমাম 2টা লাগিব, 2টাতকৈ যিমান বেছি হয় আমাৰ অসুবিধা নাই। আমি ইয়াত 4টা ল'ম, A, B, C, D, A, A, M, N, O, A, M, N, O, A, E, Q, R, A, E, Q, sorry, E, Q, R, A, X, Y, Z, A, X, Y, Z। ইয়াত দৃষ্টান্তৰ সংখ্যা হ'ল আমাৰ 4টা। ইয়াত অন্বেষণীয় ঘটনা ABCD আৰু ইয়াৰ পূৰ্বৱৰ্তী ঘটনা ABCD, এই 4টা দৃষ্টান্ত ABCD, AMNO, APQR আৰু AXYZ, এই আটাইকেইটা দৃষ্টান্তৰ ভিতৰত আমাৰ এটা বিষয়তে মিল আছে আৰু আন আন বিষয়ত অমিল আছে। তোমালোকে চাবা ইয়াত A প্ৰেজেণ্ট, A প্ৰেজেণ্ট, A প্ৰেজেণ্ট, A প্ৰেজেণ্ট, A, 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 বাকী কোনো ক্ষেত্ৰতেই মিল নাই। আমাৰ শব্দটো আছিল অন্বয়ী পদ্ধতি। অন্বয় মানে হ'ল মিল, এটা বিষয়তে মিল, আন আন বিষয়ত অমিল। চোৱা ইয়াত BCD, ইয়াত MNO, ইয়াত PQR, ইয়াত XYZ, একে নিচিনা কথা, BCD, MNO, PQR, XYZ, তাৰমানে এটা বিষয়তে মিল আৰু আন আন বিষয়ত অমিল। অমিল থকাবিলাক আমি কি কৰিব লাগে, বাদ দিব লাগে। অপ্ৰাসংগিকবিলাকক সদায় বৰ্জন কৰিব লাগে। গতিকে বাদ দিয়াৰ পিছত আমি যিটো পাম সিয়ে হ'ব অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য। গতিকে কেপিটেল A, স্মল a কি হ'ব, কাৰণ। আগত থকাটো সদায় কাৰণ আৰু পিছত থকাটো সদায় কাৰ্য। মই ইয়াক ওলোটাকেও ক'ব পাৰোঁ, A এৰ কাৰ্য হ'ব বা A এৰ কাৰণ। ঠিক আছে, এতিয়া আমি এটা বাস্তৱ উদাহৰণ। বাস্তৱ উদাহৰণ আমাৰ 2টা আহে। এটা আহে পৰীক্ষাত এনেকৈ দিয়ে প্ৰশ্নটো যে অন্বয়ী প্ৰণালীৰ এনে এটা বাস্তৱ উদাহৰণ দিয়া য'ত আমি কাৰ্যৰ পৰা কাৰণলৈকে যাওঁ, বা অন্বয়ী প্ৰণালীৰ এনে এটা উদাহৰণ দিয়া য'ত আমি কাৰণৰ পৰা কাৰ্যলৈকে যাওঁ। ধৰি দিয়ে কিন্তু
2 নম্বৰ আহে। এতিয়া প্ৰথমতে আমি কাৰ্যৰ পৰা কাৰণলৈকে যাওঁ। কাৰ্যৰ পৰা কাৰণ। এতিয়া ধৰা হ'ল যে মেলেৰিয়া জ্বৰ এটা কাৰ্য। মেলেৰিয়া জ্বৰটো আমি কি বুলি বুজিব পাৰোঁ? কাৰ্য। কাৰ্যৰ পৰা আমি কিহলৈকে যাম? কাৰণলৈকে যাম। এতিয়া মেলেৰিয়া জ্বৰনো কিয় হয় ইয়াৰ আমি কাৰণটো উদযাপন কৰিব লাগে। এই উদ্দেশ্যে আমি 3জন ব্যক্তি সংগ্ৰহ কৰিলোঁ, ধৰি ল'লোঁ A B C। এই 3জন ব্যক্তিৰে কি হৈছে? মেলেৰিয়া জ্বৰ হৈছে। ইহঁতক আমি তুলনা কৰি চালোঁ যে ইহঁতৰ আহাৰ, বাসস্থান বা পৰিৱেশ এইবিলাকত কোনো ক্ষেত্ৰতে মিল নাই, প্ৰত্যেকটোতে অমিল আছে। কিন্তু এই 3জন ব্যক্তিৰ মাজত এটা বিষয়তে মিল আছে, সেইটো হৈছে যে 3জনকে কি হৈছে? এনোফিলিছ মহে কামুৰিছে। এনোফিলিছ মহ। তাৰমানে ক'তো মিল নাই, আহাৰ বেলেগ, সিহঁতৰ বাসস্থান বেলেগ, পৰিৱেশ বেলেগ। কিন্তু মিল থকা বিষয়টো হৈছে কি? যে 3জনকে কিহে কামুৰিছে? এনোফিলিছ মহে কামুৰিছে। গতিকে সিদ্ধান্ত কৰা হ'ল এনোফিলিছ মহে মেলেৰিয়া জ্বৰৰ কি কাৰণ। ইয়াত আমি কাৰ্যৰ পৰা কিহলৈকে গ'লো? কাৰণলৈকে গ'লো। এইবাৰ আমি কাৰণৰ পৰা কাৰ্যলৈকে যাম। চাবা, কাৰণৰ পৰা কাৰ্য। এতিয়া ধৰা হ'ল ধূমপান এটা কাৰণ। ধূমপান এটা কাৰণ। তাৰমানে ধূমপান কৰিলে কি হয় আমি এতিয়া তাক উলিয়াব লাগে। এতিয়া এই উদ্দেশ্যে আমি কি কৰিম? ধূমপান কৰা ব্যক্তি আমি 3জনক সংগ্ৰহ কৰি ল'লো। লৈ দেখিলো যে এই 3জন ব্যক্তিৰ কি নাই? বিভিন্ন ক্ষেত্ৰত অমিল আছে, সিহঁতৰ স্বাস্থ্যৰ বিভিন্ন ক্ষেত্ৰত অমিল। কিন্তু এই 3জন ব্যক্তিৰ এটা ক্ষেত্ৰতে মিল আছে যে সিহঁতৰ কি হৈছে? প্ৰত্যেকজনৰে হাওঁফাওঁকেইটা দুৰ্বল। হাওঁফাওঁকেইটা কি? দুৰ্বল। বাকী কিন্তু ক'তো মিল নাই। সিহঁতৰ খাদ্য পাতি বেলেগ, পৰিৱেশ বেলেগ, কিবা এনেকুৱা ধৰণৰ কথা আছে। কিন্তু এটা ক্ষেত্ৰতে মিল আছে যে প্ৰত্যেককেইজন ব্যক্তিৰে কি হৈছে? সিহঁতৰ হাওঁফাওঁকেইটা দুৰ্বল। গতিকে সিদ্ধান্ত কৰা হ'ল ধূমপান কৰিলে কি হয়? এতিয়া হাওঁফাওঁ দুৰ্বল হয়। তাৰমানে এইটো কাৰ্য আৰু এইটো হ'ল কাৰণ। গতিকে অন্বয়ী প্ৰণালীৰ এই দুটা বাস্তৱ উদাহৰণ তোমালোকে ভালদৰে মনত ৰাখিবা। এটা হ'ল কাৰ্যৰ পৰা কাৰণ আৰু আনটো হ'ল কাৰণৰ পৰা কাৰ্য। এতিয়া নেক্সট কথাটো হ'ল যে অন্বয়ী প্ৰণালী কিয় একান্বয়ী প্ৰণালী বা পদ্ধতি বুলি অভিহিত কৰা হয়? একান্বয়ী, মেথড অফ সিংগল এগ্ৰিমেণ্ট বুলি কয় ইংৰাজীত। একান্বয়ী পদ্ধতি বা প্ৰণালী এটা লিখিলেই হ'ল। মেথড অফ সিংগল এগ্ৰিমেণ্ট। এতিয়া অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিবলৈ হ'লে যিমানবিলাক দৃষ্টান্ত লাগে সেই আটাইবিলাক দৃষ্টান্ততে কি থাকে? এটা বিষয়তে মিল থাকে আৰু আন আন বিষয়ত কি থাকে? হুবহু অমিল থাকে। যিহেতু এটা বিষয়ত মিল, এক অন্বয়, সেইকাৰণে সন্ধি হৈ আছে একান্বয়ী। সেইকাৰণে তৰ্কশাস্ত্ৰবিদ মেলন, কাফে ইত্যাদি সকলে কি বুলি কৈছে? যে অন্বয়ী পদ্ধতিটোক একান্বয়ী পদ্ধতি বুলি অভিহিত কৰিছে। এটা বিষয়তে যিহেতু অন্বয় থাকে, দেট ইজ ৱাই ইয়াক কি বুলি কোৱা হৈছে? মেথড অফ সিংগল এগ্ৰিমেণ্ট। ঠিক আছে। এতিয়া আৰু এটা প্ৰশ্ন হ'ল যে অন্বয়ী পদ্ধতিক কিয় নিৰীক্ষণৰ প্ৰণালী বুলি অভিহিত কৰা হ'ল? অন্বয়ী পদ্ধতিক কিয় নিৰীক্ষণৰ প্ৰণালী বুলি অভিহিত কৰা হ'ল? এতিয়া আমি ইতিমধ্যে গম পালো যে অন্বয়ী প্ৰণালী প্ৰয়োগ কৰিবলৈ হ'লে আমাৰ মিনিমাম দুটা দৃষ্টান্ত লাগে। দুটাতকৈ বেছি হ'ব পাৰে, কিন্তু দুটাতকৈ কম হ'ব নোৱাৰে। এতিয়া এই দৃষ্টান্তবিলাকক আমি পৰস্পৰৰ লগত তুলনা কৰোঁ। যিবিলাক বিষয়ত অমিল থাকে অমিলবিলাক বাদ দিম, আৰু যিটো বিষয়ত মিল থাকে সিয়ে হ'ব কি? অন্বেষণৰ ঘটনাৰ কাৰণ নাইবা কাৰ্য। এতিয়া এটা বিষয়তে মিল আৰু আন আন বিষয়ত অমিল, এই কথাটো নিৰীক্ষণৰ দ্বাৰা আমি সহজতে কৰিব পাৰোঁ। কিন্তু পৰীক্ষণৰ ক্ষেত্ৰত এইটো এটা অসুবিধা থাকে। কিয় অসুবিধা থাকে? যে ভূমিকম্প, বানপানী, আগ্নেয়গিৰি, শিলাবৃষ্টি এইবিলাকৰ ক্ষেত্ৰত আমি পৰীক্ষণ কৰিব নোৱাৰোঁ। যে ভূমিকম্প আমি নিজে সৃষ্টি কৰি দিব নোৱাৰোঁ। তাৰমানে এইটো প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক নিয়ম অনুসৰি যেতিয়া সংঘটিত হয় তেতিয়াহে আমি তাক নিৰীক্ষণ কৰিব পাৰোঁ। তাৰ বাহিৰে আমাৰ উপায় নাথাকে। তাৰমানে কথাটো এনেকুৱা যে যিবিলাক ক্ষেত্ৰত আমি পৰীক্ষণ কৰিব পাৰোঁ সেইবিলাক ক্ষেত্ৰত আমি নিৰীক্ষণো কৰিব পাৰোঁ। কিন্তু যিবিলাক ক্ষেত্ৰত আমি নিৰীক্ষণ কৰিব পাৰোঁ সেই সকলোবিলাক ক্ষেত্ৰতে পৰীক্ষণটো সম্ভৱ নহয়। সেইকাৰণে অন্বয়ী প্ৰণালী আমি কি বুলি কৈছোঁ? যে অন্বয়ী প্ৰণালীটো মূলতঃ নিৰীক্ষণৰ প্ৰণালী। ইয়াক পৰীক্ষণৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। ইয়াৰ পিছত আমি অন্বয়ী প্ৰণালীৰ সুবিধা আৰু অসুবিধা আলোচনা কৰিম।
আজিলৈকে তোমালোকক অন্বয়ী পদ্ধতিৰ বিষয়ে এইখিনি ক'লোঁ। ইয়াৰ পিছত অন্বয়ী প্ৰণালীৰ সুবিধা আৰু অসুবিধা। সুবিধা আমাৰ কি কি আছে, অসুবিধা কি কি আছে তোমালোকে কিতাপত অকণমান চাই আহিবা। ধন্যবাদ।